হাই গাইজ নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই দেখুৱাম কেশৰৰ চাহ মানে চেফ্ৰন টি কেনেকৈ বনাওঁ আৰু এই কাপ চাহ ৰাতিপুৱা যদি আপোনালোকে খাই গ'লে দিনটোৰ কাৰণে আপোনালোকে সতেজ হৈ থাকিব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া লৈছোঁ মই 2 কাপ গাখীৰ আৰু এইখিনি মই এতিয়া উতলাই ল'ম আৰু তাৰ লগতে লৈছোঁ মই 4টা ইলাইচি এইখিনি গুড়ি কৰি লৈছোঁ আৰু ডাঙৰ চামুচেৰে এচামুচ চাহপাত ডাঙৰ চামুচেৰে এচামুচ চেনি আৰু কেইটামান কেশৰ এইখিনি মই ধুনীয়াকৈ লৈ লৈছোঁ আৰু এতিয়া গাখীৰখিনি উতলিছে। তাৰপিছত গাখীৰখিনি নমাই থৈ মই এতিয়া অকণমান পানী বহাই দিম। পানীখিনি লৈছোঁ মই 1 কাপ পানী লৈছোঁ, 1 কাপ আৰু অকণমান পানী লৈছোঁ। এইখিনি উতলিছে আৰু ইয়াতে দিম মই ইলাইচি 2টা আৰু দিম এচামুচ চাহপাত, তাৰপিছত দিছোঁ চেনিখিনি আৰু তাৰপিছত কেশৰ কেইটামান দি দিলে কি হয় চাহখিনি ধুনীয়া কালাৰ হৈ যায়। আপুনি দেখিছে কিমান ধুনীয়া কালাৰ হৈছে আৰু লাষ্টত দি মই গৰম কৰি থোৱা গাখীৰখিনিও দি দিছোঁ আৰু এইখিনি দিয়াৰ পিছত অকণমান উতলিব দিম। তাৰপিছত আমাৰ চাহখিনি ৰেডি হৈ যাব। এয়া দেখিছে আমাৰ চাহ হৈ গ'ল আৰু এয়া কাপটোত মই চেকি লৈছোঁ আৰু এতিয়া ইয়াতে দিম মই এটা ইলাইচিটো দিলে চাহখিনি ধুনীয়া গোন্ধ আহে আৰু কেইডালমান কেশৰ। এনেকৈ এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।